নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। জমাবন্দী কেনেদৰে উলিয়াব পাৰিম তাৰ ওপৰত এতিয়া ভিডিঅ'টো আপোনালোকক দিম। জমাবন্দী দুই ধৰণে উলিয়াব পাৰি। এটা জমাবন্দী ওলাই ধিমবন্দী জমাবন্দী, মানে আপুনি জাষ্ট আপোনাৰ মাটি ডিটেইলছটো চাবৰ কাৰণে এটা উলিয়াব পাৰি, যিটো পেইড নহয়, সেইটো ফ্ৰীকৈ ওলায়। আৰু এটা আছে সেৱা ক্ষেত্ৰৰ দ্বাৰা উলিয়াব পাৰি, য'ত বাৰক'ডটো লাগি আহে, মানে চাৰ্কল অফিচৰ যিটো ৱেবছাইট তাৰ পৰা সেইটো ইছ্যু হয়। প্ৰথমতে ভিউ অনলি জমাবন্দী যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে, তেতিয়াহ'লে জমাবন্দী আছাম বুলি চাৰ্চ কৰিব। যিটো প্ৰথম আহিব ধৰিত্ৰী ছাৰ্ভিচ ফৰ চিটিজেন বুলি, সেইটো ক্লিক কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত চাৰ্কল অফিচটো চিলেক্ট কৰিব। চিলেক্ট কৰিলে ইয়াত গাঁওসমূহ আহি যাব। ইয়াৰ পৰা আপোনাৰ যিখন গাঁও হয় বা আপোনাৰ যিখন তাত আপোনাৰ মাটি আছে, এই গাঁওখনৰ নাম চিলেক্ট কৰি দিব বিচাৰি পেলাই। এতিয়া গাঁওখন চিলেক্ট কৰিব। অলপ দেৰি লোড লোৱাৰ পিছত এই ইণ্টাৰফেচটো আহিব। ইয়াত প্ৰথম যিটো ডাক নম্বৰ বুলি আছে, এইটো আপোনালোকে নকৰিব। ইয়াত খাজনা ৰচিদখনত এই ডাক নম্বৰটো নাথাকে। নৰ্মেলি পট্টা নম্বৰটো থাকে, নহ'লে পট্টাদাৰৰ নাম থাকে। ইয়াত আপোনালোকে পট্টাৰ নাম্বাৰ বুলি চিলেক্ট কৰিব, আৰু আপোনালোকৰ খাজনা ৰচিদখনত আপোনালোকে চাই ল'ব, তাতে পট্টাৰ নম্বৰটো থাকে। এইটো হৈছে পট্টাৰ নম্বৰটো। ইয়াত যে দেখিছে 10 হ'ল, 105 হ'ল, 23 হ'ল, 29 হ'ল, এইকেইটা হ'ল পট্টাৰ নম্বৰ। ইয়াৰ যিটো পট্টাৰ নম্বৰ আপুনি জমাবন্দী উলিয়াম বুলি ভাবিছে, সেই পট্টাৰ নম্বৰটো ইয়াত লিখি দিব। ইয়াৰ পৰা এক এপচাটো চেণ্ড ইয়াত ফিল আপ কৰি দিব। আৰু চাৰ্চ বটনত ক্লিক কৰি দিব। ইয়াতে আহি গৈছে দেখিছেনে, পট্টা নম্বৰ 10 1 চনৰ ম্যাদী। মই যিটো মাটি চাইছোঁ সেইটো ম্যাদী হয়। ম্যাদী ক্লিক কৰি চি জমাবন্দী যদি ক্লিক কৰি দিওঁ, ইয়াতে বেকগ্ৰাউণ্ডত লিখা আছে দেখিছেনে ফৰ ভিউ অনলি বুলি। ইয়াতে আপোনাৰ জমাবন্দীখন আহি যাব। ইয়াৰ পৰা আপুনি প্ৰিণ্ট অপশ্যনত ক্লিক কৰি কণ্ট্ৰল পি মাৰি এই জমাবন্দীখন আপুনি প্ৰিণ্ট কৰিব পাৰিব। আপোনাৰ জমাবন্দী এতিয়া দেখাম বাৰক'ড লগোৱা যিখন গভৰ্ণমেণ্টৰ জমাবন্দী হয়, সেইখন কেনেদৰে ডাউনলোড কৰিব পাৰি। সেইটো কাৰণে সেৱা সেতু বুলি চাৰ্চ কৰিব। সেৱা সেতুৰ যিটো প্ৰথম ছাইট আহিব, সেৱা সেতু .assam.gov.in বুলি, এইটো ক্লিক কৰি দিব। ক্লিক কৰি ইয়াত আহিব লগ ইন আৰু ৰেজিষ্টাৰ বুলি। যদি আপুনি অলৰেডি ৰেজিষ্টাৰ কৰি থয়, তেতিয়াহ'লে ইয়াত লগ ইন এণ্ড ৰেজিষ্টাৰ প্ৰথমটো যিটো চিটিজেন ৰেজিষ্ট্ৰেশ্যন আছে, ইয়াত ক্লিক কৰিব। যদি আপুনি অলৰেডি ৰেজিষ্টাৰ হয়, তেতিয়া ইয়াত আপোনাৰ ইউজাৰ নেম আৰু ইয়াত পাছৱৰ্ডটো দি, ইয়াত কনচেণ্টটো দি চাইন ইন ক্লিক কৰিব। যদি আপুনি ইয়াত ৰেজিষ্টাৰ নহয়, তেতিয়াহ'লে তলত যে দেখিছে নিউ ইউজাৰ, তাত ক্লিক কৰি দিব। ইয়াতে প্ৰথম আপুনি মোবাইল নম্বৰটো দিব আপোনাৰ। আৰু ইয়াত জেনেৰেট OTP ক্লিক কৰিব। যেতিয়া ভেৰিফাইড ক্লিক কৰিব, এতিয়া OTP ভেৰিফাইড ছাক্সেছফুলি উলিয়াই আহিব। তাৰপিছত ইয়াতে আপুনি এটা ইউজাৰ নেম দি দিব, যিটো আপোনাৰ মনত থাকি যায়। আপোনাৰ নামটোৰ লগত বেলেগ কিবা এটা লগাই দিব পাৰে। তালে চাব যাতে ইউজাৰ নেমটো এভেইলেবল থাকে। ইয়াতে কেতিয়াবা নট এভেইলেবল দেখায়, তেতিয়া ইউজাৰ নেমটো অলপ এটা দুটা কিবা চেঞ্জ কৰি দিব, তেতিয়া আহি যাব।
ইয়াতে দেখায় যে ইউজাৰ নেম অলৰেডি এক্সিষ্ট বুলি, তেতিয়া আপুনি কিবা এটা চেঞ্জ কৰি দিব, পিছত কিবা ডিজিট এটা বা কিবা এটা লগাই দিব। ইয়াত এতিয়া দেখাইছে নহয় ইউজাৰ নেম এভেইলেবল বুলি, এতিয়া ইয়াৰ তলত আপুনি পাছৱৰ্ড এটা লিখি দিব, মনত ৰখা পাছৱৰ্ড দিব। চেম পাছৱৰ্ডটো ইয়াত আকৌ এবাৰ টাইপ কৰি দিব। ইয়াতে যিটো কেপচা আহিব, মানে এটা ইকুৱেশ্যন দিব, ইকুৱেশ্যনটো চল্ভ কৰি ইয়াত এনচাৰটো লিখি দিব। 4 into 3 আছে 12 হ'ব। কনষ্টেণ্ট চাইন আউট চিটিজেন লগ ইন বুলি আহিব, ইয়াত লগ ইনত ক্লিক কৰিব। ইয়াতে যিটো আপুনি আইডি আৰু পাছৱৰ্ড বনালে ইয়াত অট'মেটিক আহি যাব, ইয়াত কনচেণ্ট দি পেলাই চাইন ইন কৰি দিব। কোনো টাইমত এনেকৈ দেখাব পেজ দিছ নট ৱৰ্কিং, এইটো ৰিফ্ৰেছ মাৰি দিব এবাৰ। এইটো স্কিপ কৰি দিব। ইয়াতে আপোনাৰ নামটো দেখাব, ইয়াতে হোমত ক্লিক কৰি দিব। যিটো চাৰ্চ বাৰ আহিব, ইয়াতে জমাবন্দী বুলি চাৰ্চ কৰিব। ইয়াত যিটো প্ৰথম অপশ্যন আহিব চাৰ্টিফাইড কপি অফ জমাবন্দী অৰ ৰেকৰ্ডছ অফ ৰাইট অফ চিটা, ইয়াত ক্লিক কৰিব। লাইন আউট ক্লিক কৰি ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। চাৰ্কুলটো চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপুনি গাঁৱলীয়া হয় নে আৰ্বান এৰিয়া হয় নে চহৰৰ অঞ্চল হয়, সেইটো চিলেক্ট কৰি আপোনাৰ ইয়াৰ পৰা গাঁওখন বা চহৰখন চিলেক্ট কৰিব, যিটোত আপোনাৰ মাটিটো আছে। সেইটো আপোনাৰ লিখা থাকিব আপোনাৰ আগৰ খাজনা ৰচিদখনত। ইয়াত গাঁওখন চিলেক্ট কৰাৰ পিছত ইয়াত চুজ পট্টা বুলি আহিব, ইয়াৰ পৰা আপোনাৰ মাটিটো একচনা হয় নে ম্যাদী হয় চিলেক্ট কৰি দিব। একচনা, ম্যাদী, হ্ৰস্ব ম্যাদী, গাম ম্যাদী কি হয় চিলেক্ট কৰি দিব। ইয়াৰ পৰা পট্টা নম্বৰটো চিলেক্ট কৰিব, পট্টা নম্বৰটো ওপৰত চাৰ্চ কৰি দিব, যিটো পট্টা নম্বৰ আপুনি উলিয়াব। পট্টা নম্বৰটো ইয়াত ওপৰত লিখিলে আহিব, তাৰপৰা নেক্সট ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ নামটো চিলেক্ট কৰি দিব, যদি যিটো পট্টা নম্বৰত আপুনি এপ্লাই কৰিছে তাত যদি আপোনাৰ নামটো থাকে, ইয়াত আপোনাৰ নামটো ভিজিবল হ'ব। তাৰপৰা আপোনাৰ নামটো চিলেক্ট কৰি ইয়াত অসমীয়াত আহিব আৰু তলত আপুনি ইংলিছত নামটো লিখি দিব। জেণ্ডাৰটো চিলেক্ট কৰিব। ইয়াত আপোনাৰ দেউতাৰ নাম বা আপোনাৰ গাৰ্জেনৰ নাম, মানে যদি আপুনি মহিলা হয় তেন্তে আপোনাৰ দেউতাৰ নাম নহ'লে আপোনাৰ স্বামীৰ নাম লিখিব, আৰু যদি আপুনি পুৰুষ হয় তেতিয়াহ'লে আপোনাৰ দেউতাৰ নাম লিখি দিব। ইয়াৰ পৰা আপোনাৰ ৰিলেশ্যনটো এই ওপৰত থকা নামটো, ওপৰত থকা মানুহজনৰ লগত আপোনাৰ ৰিলেশ্যনটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো লিখিব। ইয়াত এটা টুইষ্ট আছে, এইটো চাই ল'ব যে ইয়াত প্ৰথমতে মাহটো আহে, তাৰপিছত আপোনাৰ ডেটটো, তাৰপিছত বছৰটো। গতিকে প্ৰথমতে আপুনি মাহটো লিখিব, মানে কেই নম্বৰ কোনটো মাহত জন্ম, জানুৱাৰী ফেব্ৰুৱাৰী, সেইটো হিচাপত লিখিব। ইয়াত আপোনাৰ এড্ৰেছটো লিখি দিব, তাৰপৰা নেক্সটত ক্লিক কৰি দিব। ইয়াতে লেণ্ড ৰেভিনিউ ৰিচিপ্টটো আপলোড কৰিব লাগিব। লেণ্ড ৰেভিনিউ ৰিচিপ্ট মানে হ'ল লাষ্ট খাজনা ৰিচিপ্ট, আপুনি একেবাৰে লাষ্ট দিয়া খাজনা ৰিচিপ্টটো আপলোড কৰিব লাগিব। ইয়াতে আপুনি PDF, JPG, PNG, মানে আপুনি ডকুমেণ্ট ফৰ্মেটতো আপলোড কৰিব পাৰিব আৰু ফটো ফৰ্মেটতো আপলোড কৰিব পাৰিব। খালি যিটো ডকুমেণ্ট আপলোড কৰিব সেইটো 2 MB তলত হ'ব লাগিব। ইয়াৰ পৰা আমি চিলেক্ট কৰি লৈছোঁ। ইয়াতে আপোনাৰ গোটেই ডিটেইলছখিনি আহি যাব। ইয়াতে একচেপ্ট এগ্ৰিমেণ্ট এণ্ড ছাবমিট ক্লিক কৰি ফিনিছ কৰি দিব। ক্লিক কৰিব।
ইয়াত আপুনি 30 টকা এটা পে'মেণ্ট কৰিব লাগিব। ইয়াতে ইণ্টাৰনেট বেংকিং যিটো অপশ্যন আছে এইটো অপশ্যন ইউজ নকৰিব, অলপ জালা হয়। পে'মেণ্ট গেটৱেত ক্লিক কৰিব। ইয়াতে যিকোনো এটা বেংক চিলেক্ট কৰিব, যিকোনো এটা এই তিনিটা বেংক যিকোনো এটা বেংক চিলেক্ট কৰিলে হ'ল। মই প্ৰথমটোকে চিলেক্ট কৰিছোঁ, আই এগ্ৰিত ক্লিক কৰি প্ৰচিড টু পে'মেণ্ট কৰি দিব। ইয়াতে অবেও ক্লিক কৰিব। তলে আহিব টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি কনফাৰ্ম পে'মেণ্টত ক্লিক কৰি লেগত ক্লিক কৰি দিব। ইয়াতে 4টা অপশ্যন আছে, আপুনি 3 নম্বৰ অপশ্যনটোকে দেখিছে পে থ্ৰু UPI QR। মই এইটো ইউজ কৰিছোঁ, আপুনি বাকীকেইটাও ইউজ কৰিব পাৰে। ইয়াতে জেনেৰেট UPI QR ক্লিক কৰি দিব। ইয়াতে এটা QR জেনেৰেট হ'ব, এইটো আপুনি পে'টিএম, গুগল পে', ফোনপে' যিকোনো এটাৰ পৰা স্কেন কৰি 30 টকা এটা পে'মেণ্ট কৰি দিব। পে'মেণ্ট কৰাৰ পিছত অলপ দেৰি ৱেইট কৰিব। ইয়াৰ পৰা কনফাৰ্ম হ'বলৈ দিব। কনফাৰ্ম হোৱাৰ পিছত এনেকৈ আহি যাব গেট একনলেজমেণ্ট বুলি, ইয়াত ক্লিক কৰিব। ইয়াতে এটা একনলেজমেণ্ট নাম্বাৰ জেনেৰেট হ'ব। এই নাম্বাৰটো তললৈ গৈ প্ৰিণ্ট ইংলিছত ক্লিক কৰি এইখন আপোনালোকে ছেভ কৰি ৰাখি দিব পাৰিব, ছেভ এজ PDF কৰি। ইয়াতে মাই ট্ৰেনজেকশ্যনত ক্লিক কৰি দিব। এইটো হোৱাৰ পিছত ইয়াতে দেখিছেনে চাৰ্টিফাইড কপি অফ জমা দিয়ৰ ৰেকৰ্ড অফ ৰাইট অফ চিটা বুলি আহিব। ইয়াতে দেখিছে টেপ প্ৰগ্ৰেছ ডাউনলোড, টেপ ক্লিক কৰি দিব। একেবাৰে তললৈ যাব, ইয়াতে দেখিছেনে ডাউনলোড জমাবন্দী বুলি আছে, জমাবন্দী ভিউ প্ৰিণ্টত আছে। দেখিছে ভিউ প্ৰিণ্ট বুলি এটা অপশ্যন আছে, ক্লিক কৰিব। ইয়াতে আপোনাৰ চাৰ্টিফাইড জমাবন্দীখন আহি যাব। এইখন আছে চাৰ্টিফাইড জমাবন্দী, ইয়াৰ তলত এটা QR এটা আহি গৈছে। ইয়াতে আপোনাৰ ওপৰতে প্ৰিণ্ট বুলি এটা অপশ্যন থাকিব, ইয়াত ক্লিক কৰি এখন প্ৰিণ্টটো কৰিব পাৰিব, আপোনালোকে PDF ছেভ কৰি ৰাখিব পাৰিব। থেংক ইউ। এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, তলতে যিটো ৰঙাকৈ ছাবস্ক্ৰাইব বটন থাকিব এইটো ক্লিক কৰি দিব, তেতিয়া ছাবস্ক্ৰাইব হৈ যাব।